নমস্কাৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। আজি বনাম টেঙেচি টেঙা আৰু মাছৰ আঞ্জা। মই অকলে বনাম বুলি ক'লে ভুল কোৱা হ'ব, লগতে মানুহজনক সহায় কৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিটামিন চিৰে সমৃদ্ধ টেঙেচি টেঙা ইমান নিজে নিজে গজিছে চাওক। এতিয়া টেঙেচি টেঙাখিনি ছিঙি ল'ম। সদায় সদায় কেমেৰামেন কৰি কেমেৰাৰ পিছফালে গায়ব হৈ যাওঁ, সেইটো কাৰণে ভাবিলোঁ আজি চেল্ফি কেমেৰাৰ ভিডিঅ' এটা বনাওঁ। চব টেঙেচি টেঙা ছিঙি আছে, জোকে ধৰিলে গম পাব। ই মানে কি হ'ল কথাটো, আমি মাছ অলপ এই আমাৰ খুৰাহঁতৰ পুখুৰীতে মাছ ধৰিছিলে, তো সেই মাছখিনি ভাবিলোঁ আজি এটা ইউনিক ষ্টাইলত বনাম। ক'লোঁ মানে কিবা এটা নতুন ষ্টাইলত বনাব পাৰি নেকি, ক'লে টেঙেচি টেঙাৰ লগত জোল বনাই খাই চাওঁচোন কেনেকুৱা লাগে। যিমান সাৰ দিলেও চাওক ইমান মানে ফ্ৰেছ পাচলি সহজে তৈয়াৰ কৰিব নোৱাৰি ন। প্ৰকৃতিৰ কি বৰদান চাওকচোন, নিজে নিজে হয় আৰু এইখিনি আমি খাব লাগে একচুৱেলি। সেইদিনাখন দেৱোত্তম ছাৰৰ ভিডিঅ' এটা পাইছিলোঁ, তেখেতে ভিডিঅ'টোত কৈছে যে এই এনেকুৱা ধৰণৰ শাক পাচলিবিলাকত বহুত বেছি পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যিখিনিয়ে আমাৰ স্বাস্থ্য বহুত বেছি সুস্থ কৰি ৰখাত সহায় কৰে। কি গুণ আছে গম পায়নে? ই লিভাৰৰ কাৰণেও ভাল, তদুপৰি আপোনাৰ ধৰক হাৰ্টৰ কাৰণে ভাল। এইবিলাক মানে তেখেতসকলে গৱেষণা কৰি যিহেতু পাইছে আৰু জনাইছে, আমাতকৈতো তেখেতসকল বহুত বেছি পৰিমাণে এক্সপাৰ্ট। গতিকে তেখেতসকলে কৈছে আমি মানি চলাত আপত্তি কি, কাৰণ পইচা দিতো কিনিব নালাগে। আমাৰ পাকঘৰখন ভাঙি থৈছে, এয়া চাওক একেবাৰে ঠাণ্ডান হৈ আছে আৰু এইটো আমাৰ ঘৰৰ কাম কৰা মানুহ। এয়া চাওক বস্তুখিনি যেনি তেনিকৈ ৰাখিছোঁ, আৰু এইবোৰ ইগন'ৰ কৰিব আপোনালোকে। নতুনকৈ ঘৰ বনাবলৈ লৈছে আৰু সেই কলগেটটো ঘঁহে কাৰণে দাঁতটো ইমান বগা, যেতিয়াই তেতিয়াই ওলাই থাকে। চাই লওক, এইটো 10 টকীয়া কলগেট, সেইটো তাত থোৱা আছে। সেই কলগেটটো ঘঁহে কাৰণে দাঁতটো ইমান বগা। চাওঁ উলিয়াই দিওঁ দাঁতটো। চফা কৰি হৈ গ'ল, কুটি বাচি হৈ গ'ল। এতিয়া মাছখিনি মেৰিনেট কৰি লওঁ। তাৰ বাবে লাগিব আমাক হালধি পাউডাৰ, নিমখ এচামুচ দিছোঁ, এতিয়া ঢাকনি মাৰি থৈ দিওঁ আৰু জুইকুৰা জ্বলাই লওঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। এতিয়া আকৌ ৰান্ধনি চেঞ্জ হৈছে, কিয়নো আমাৰ ছোৱালীজনী উঠি গ'ল, তাইক ফুচলাবলৈ মাক গুচি গ'ল। গতিকে বনোৱা কাম কিন্তু কৰি থাকিব লাগিব। সেইবাবে টেঙেচি শাকখিনি লগতে অলপমান আমি লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ, যিখিনি এতিয়া আমি ডাইৰেক্ট চৰিয়াত কাটি কাটি ধুই ল'ম। একদম কুমলীয়া হৈ আছে যে, সেইখিনি মানে আপুনি ইমান টেনশ্যন ল'ব নালাগে বোলে ডাঙৰ ডাঙৰ থাকি গৈছে বা কিবা হৈছে, সিজিবই সিজাটো। ইয়াত ডাইৰেক্ট আমি এতিয়া পানীত কাটি দিম, তাৰপিছত ইয়াৰ পৰা উঠাই ল'ম। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে এটা কথা আহি পৰিছে নহয়, এই টেঙেচি টেঙাটো কেইবাবিধো নাম আছে বুলি মই মানে শুনিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই, ইয়াৰ আপোনালোকৰ ফালে ইয়াৰ অৰিজিনেল নামটো কি বুলি কয়। আমাৰ ফালে টেঙেচি টেঙা বুলি কয়, কোনোবা ফালে টাঙেৰি টেঙা, ঠিক তেনেকুৱা ধৰণে আপোনালোকৰ ফালে প্ৰচলিত কিবা নাম আছে নেকি? যদি আছে কমেণ্ট বক্সত জনাব, কিয়নো এইখিনি জানিবলগীয়া কথা, আমি সকলোৱে জনাটো উচিত। এতিয়া আমি কি কৰিম, নৰসিংহ পাতখিনিও চাওক এনেধৰণে অলপমান কাটি ল'ম, আৰু এইখিনি ইমান মিহি কৰিব দৰকাৰ নাই কোনো। গোটেইখিনি এনেকৈ ভালদৰে এবাৰ ধুই থোৱাই আছে, তথাপিও আকৌ এবাৰ ধুই ল'ব লাগিব। আকৌ এবাৰ ধুই লোৱাৰ পিছত এইখিনি আৰু পানী চেকি
এতিয়া আমি মেইন প্ৰচেছৰ ফালে আগবাঢ়িব পাৰোঁ ধুনীয়াকৈ। শাকখিনি আমি এতিয়া কাঁহী এখনত উঠাই লৈছোঁ। উঠাই ইয়াৰ মানে পানীখিনি অলপ নিগৰি যাব দিম আৰু তাৰপিছতে ইয়াক ভাজিব লাগিব। আপোনালোকে এটা কথা বাৰু মন কৰিছেনে, আমাৰ অসমৰ প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা বাৰু চাওকচোন। বহুবিধৰ টেঙা ইয়াত পোৱা যায় ন, যেনে ধৰক ৰবাব টেঙাই ধৰক আপোনাৰ, তাৰপিছতে ধৰক ঔটেঙা, তাৰপিছতে মিৰিকা টেঙা, টেঙা মৰা, তাৰপিছতে কাজি নেমু, যিটো কাজি নেমু নেকি গোটেই ৱৰ্ল্ড ফেমাছ, GI টেগ অকল আমাৰ অসমত আছে। তো গতিকে আমি টেঙা ফ্লেভাৰৰ যদি এটা আঞ্জা আমি ভালকৈ বনাই খাব নোৱাৰোঁ কেনেকৈ হ'ব, হয় নাই? গতিকে এইটো টেঙেচি টেঙাৰে বনাইছোঁ। আপোনালোকেও ঘৰত ট্ৰাই কৰকচোন, খাই ভাল লাগিব। আৰু আগে পিছে যদি আপোনালোকে ঘৰত বনাইছে তেনেহ'লে কেনেদৰে বনায় কমেণ্ট কৰি জনাবচোন, কাৰণ সকলোৰে ৰেচিপি আমি জনাটো দৰকাৰ। সকলোৰে পৰা শিকিলেহে আমিও আৰু ভালকৈ বনাব পাৰিম। আমি অসমীয়াত এষাৰ কথা আছে নহয়, মাছৰ তেলতে মাছ ভজা। এয়া চাওক, মাছ ফ্ৰাই কৰাৰ পিছত তেল অকণ বাচি গৈছে। মাছৰ তেলতে নহয় বাৰু, মাছত তেল নাছিলে, তথাপি এইকণ তেলতে আৰু অলপ তেল দি ল'ম। কিয়নো আমি মানে কি বুলি ভাবিছোঁ আৰু এই তেলখিনি কিয়নো নষ্ট কৰিব লাগে। আৰু 2-3 বাৰ ফ্ৰাই কৰা তেলটো আকৌ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ কাৰণে অপকাৰী, কিন্তু এইটো এবাৰহে হৈছে, গতিকে ইয়াক ব্যৱহাৰ কৰি পেলাওঁ নে কি কয়? আপোনালোকে যদি বিচাৰে বোলে নাই বোলে বস্তুটো আমি বোলে এনেকুৱা পুৰা তেল ব্যৱহাৰ নকৰোঁ, তেতিয়া আঁতৰাই পেলাই ল'ব বা বেলেগ এখন কেৰাহী লৈ ল'ব। আমি ইয়াতে অলপ তেল দি লৈছোঁ। আপোনালোকে এইটো চান্সতে এটা কাম কৰকচোন, আমাৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি লওক। কিয়নো 80% মানুহে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমি বহুত বেছি পৰিমাণে মটিভেট হওঁ। গতিকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহিবলৈ উৎসাহিত। ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী নতুনকৈ বোলে ক'ৰবাত মেচ লৈ আছে বা কিবা ঘৰৰ পৰা প্ৰথমবাৰ দূৰলৈ গৈছে, তেওঁলোকে যদি ভালদৰে বনাব মেলিব নাজানে, কেইটামান টিপছ এণ্ড ট্ৰিক্স আমি শিকাই গৈ থাকোঁ, সেইখিনি আপোনালোকে চাই যাবচোন দেই। চাওক, আপুনি প্ৰথমতে যেতিয়া ভাত বা চব্জি বনাব ল'ব বা কিবা চব্জি বনাব লৈছে, তেল গৰম হৈছে নাই হোৱা আপুনি চকুৰে চাই দি ধৰিব নোৱাৰে। কেঁচা তেলতে যদি পিঁয়াজ দি দিয়ে সোৱাদটো বেয়া হৈ যায়। গতিকে সেইটো টেষ্ট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব গম পায় নাই? তেল গৰম হৈছে নে, এটুকুৰা এনেকুৱা পিঁয়াজ বা নহৰু টুকুৰা ল'ব, তেলত পেলাই যাব। চাওক, একো ৰিয়েকশ্যন নাই, তাৰমানে তেল গৰম নাই হোৱা। আৰু যদি ৰিয়েকশ্যন দিয়ে, মানে উতল চিটিকি আৰম্ভ কৰে, গম পাব তেল গৰম হৈছে। সেইটো সময়তে বাকীখিনি দি দিব পাৰিব। আমাৰ তেল গৰম হৈ গৈছে, গতিকে এতিয়া পিঁয়াজখিনি দি লওঁ আৰু লগতে কেঁচা জলকীয়া 4টা লৈছোঁ, এইখিনিও দি লওঁ। জলকীয়াখিনি তেলত প্ৰথমতে দি দিলে কি হয়, কেঁচা জলকীয়াৰ কালাৰটো চেঞ্জ হৈ যায়, দেখিবলৈ অলপ হেৰি নিচিনা হয়। যদি আপোনালোকে ভাবে কেঁচা জলকীয়াটো অলপ ধুনীয়া কৰি ৰাখোঁ মানে, তেতিয়াহ'লে আপোনালোকে কি কৰিব গম পায়নে? চব্জিটো পানী চানী দিয়াৰ পিছত তাৰপিছত দিব, কিন্তু তেতিয়া এটা লষ্ট হয়। সেই লছটো হ'ল কি, আপোনাৰ জলকীয়াৰ মানে অৰিজিনেল ফ্লেভাৰটো এড নহয়, তেলত এড নহয়। এতিয়া আমাৰ অলৰেডি পিঁয়াজৰ কালাৰ সলনি কৰিছে, মানে ব্ৰাউন কালাৰ হৈ গৈছে। তেলটো ক'লা হৈ আছিলে যে, সেইটো কাৰণে অলপ ক'লাও দেখাইছে বাৰু, নেহাঁহিব আপোনালোকে। এতিয়া আমি ইয়াতে টেঙেচি টেঙা আৰু নৰসিংহ পাতখিনি দি লওঁ ভাজিবৰ বাবে। এইফালে মন কৰক, টেঙেচি টেঙা পাত আৰু নৰসিংহ পাতৰ মিশ্ৰণখিনি কেনেধৰণে পমি গৈছে। ইয়াত এতিয়া আমি দি দিম হালধি পাউডাৰ। হালধি পাউডাৰ দিয়াৰ পিছতে অকণমান সময় ইয়াক মিক্স হ'বলৈ এৰি দি তাৰপিছতে লগে লগে আমি দিব লাগিব সোৱাদ অনুসৰি নিমখ। আৰু নিমখ আপোনালোকে হাতেৰে দিয়াটোৱে ভাল বুলি মই ভাবোঁ। কিয় গম পায়নে? চামুচেৰে দিব গ'লে পৰিমাণ অলপ হ'লেও কম বেছি হয় নে নহয় বাৰু, কথাটো কমেণ্ট কৰি জনাবচোন। নিমখ আমাৰ দি হৈ গৈছে। এতিয়া ইয়াতে আমি দিম বাতি লোৱা আদা নহৰু পেষ্ট, যিটো খুবেই ইম্পৰ্টেণ্ট। কিয়নো আমি এইটো ৰেচিপিত কোনো ধৰণৰ আৰু এক্সট্ৰা মছলা ব্যৱহাৰ কৰা নাই। ইয়াত আছে আদা আৰু নহৰু আৰু কেইটামান জালুক, কেইটামান মানে 5ৰ পৰা 10টা জালুক আছে, সেইখিনি এতিয়া ইয়াত আমি দি দিম। আমাৰ আদা নহৰু পেষ্টখিনি ইয়াত ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া চাওক তেল এৰিবলৈ আৰম্ভ কৰিছে। ইয়াত এতিয়া আমি কি কৰিম, আন্দাজমতে গৰম পানী দি দিম। আৰু এটা কথা চাওক, আপোনালোকে এই কেৰাহীৰ পৰা নিজে নিজে এৰ খাই আহিছে, দেখিছেনে? ঠিক এইটো টাইমতে এতিয়া ইয়াত আমি গৰম পানী দি দিব লাগিব। 2 মিনিটমান ভালদৰে ভজাৰ পিছত এতিয়া ইয়াত আমি পানী লৈ লৈছোঁ জোলৰ জোখাৰে, মানে যিমানটো জোল লাগে সিমানটো আন্দাজত পানী লৈ লৈছোঁ। আমাৰ 3জন যিহেতু, আৰু দাইল চাইল যিহেতু আমি বনোৱা নাই এক্সট্ৰাকৈ, গতিকে পানী আৰু অলপ দি দিওঁ। আপোনালোকে যদি ভাবে গ্ৰেভিটো অলপ ঠিক ৰাখি পিনি খাম বুলি বিচাৰে, গ্ৰেভিটো যদি ডাঠ ৰাখি খাব বিচাৰে, তাহলে গ্ৰেভি ডাঠো ৰাখি ল'ব পাৰে, একো কথা নাই। সেইটো নিজৰ ওপৰত কথা। আচলতে ৰন্ধাটো কি গম পায়নে, নিজৰ ক্ৰিয়েটিভিটি। ইয়াত কোনো মানে এনেকুৱা টাইপৰে বনাব লাগিব বুলি কোনো ধৰণৰ মানে কোনো থিয়ৰী নাই। এইটো আপুনি নিজৰ মানে কেৰাহী বা পাকঘৰটো এনেকুৱা এটা বস্তু য'ত নিজৰ ক্ৰিয়েটিভিটি আপুনি এক্সপ্ল'ৰ কৰি থাকিব পাৰে। যি মন যায় কৰক,
ভাল হ'লে খাব, বেয়া হ'লেও খাব, কাৰণ নিজে বনাইছে ন। এক্সপ্ল'ৰ কৰিলেই হ'ল। ইয়াতো বহুত বেছি পৰিমাণৰ চান্স থাকে এক্সপ্ল'ৰ কৰিবলৈ, ধুনীয়া ধুনীয়া ক্ৰিয়েটিভিটি কৰিবলৈ। গতিকে আমিও চেষ্টা কৰিছোঁ। হয়তো আপোনালোকে আমাতকৈ ভালকৈ জানে, আপোনালোকে শ্বেয়াৰ কৰা নাই, আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, জোলখিনি এতিয়া ধুনীয়াকৈ উতল আহি গৈছে, আৰু এইটো উতল মানে আৰু ক'বই নালাগে। ইয়াৰ পিছতে আমি এতিয়া কি কৰিম, ইয়াত মাছখিনি দি দিম। মাছখিনি দি ইয়াতে কি কৰিম গম পায়নে, ঢাকোন মাৰি পিনি 2-3 মিনিটৰ কাৰণে থৈ দিম। এনেদৰে ধুনীয়াকৈ মাছ আৰু মানে টেঙেচি টেঙাৰ ৰসখিনি মাছত মিক্স হৈ যাব। তাৰপিছতে আৰু আমি নমাই পিনি ইয়াক আমি প্লেটত ছাৰ্ভ কৰিব পাৰোঁ ধুনীয়াকৈ। এতিয়া অপেক্ষা মাত্ৰ 3 মিনিটৰ। এতিয়া সময় হৈ গৈছে 3 মিনিট, আৰু 3 মিনিটৰ পিছত চাওক এয়া কি ধুনীয়াকৈ হৈ গৈছে। এতিয়া বহুত ধুনীয়া এটা সুগন্ধ আহিছে ইয়াৰ পৰা, আৰু ইয়াক এতিয়া আমি নমাই ল'ম, কাৰণ হৈ গ'ল আৰু। ইয়াতকৈ কমাই দিলে ইয়াত জোল বুলিবলৈ নাথাকিব আৰু।